ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ NB নিউজলৈ ইমানখিনি সহায় কৰাৰ বাবে তেখেতক মই নতুনভাৱে হ'লেও কিবা বঁটা দিম বুলি আপোনালোকে সিদ্ধান্ত লৈছে মই নিশ্চয় গ্ৰহণ কৰিবলৈ যাম যদি আৰু কথাটো মানুহজনে জীয়াই থাকোঁতেও বহু সন্মান পালে ঢুকোৱাৰ পিছতো আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে কিন্তু সদায় তেওঁ মোৰ বিশ্বাস আমাৰ মাজত সদায় জীয়াই থাকিব যিসকলে জাতিটোক ভাল পায় তেখেতসকলৰ অন্তৰত সদায় মোৰ মানুহজন জীয়াই থাকিব আৰু NB নিউজৰ স্বত্বাধিকাৰী আপোনালোকক আমাৰ এই গাঁৱত আহি উপস্থিত হোৱাৰ বাবে সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মানুহজন চিকিৎসাধীন হৈ থকা অৱস্থাত যি বহুত সহায় কৰিলে আমাৰ শদিয়া MLA ছাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আছাম মেডিকেল কলেজৰ ধ্ৰুৱজ্যোতি ভূঞা ছাৰ বিপিন চাওডাঙকে প্ৰমুখ কৰি ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল সেইটো কথা ৰাজীৱৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ'ল ৰাজীৱৰ গীতে মানুহৰ অন্তৰত ঘৰ সাজিছিল মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিল গতিকে ৰাজীৱৰ লগত মোৰ ঠিক বাকী শিল্পীসকলৰ লগত যিদৰে আমি গুৱাহাটীতে লগ ভাগ পাই থাকোঁ ৰাজীৱৰ লগত তেনেকৈ খুব দেখা সাক্ষাৎ হৈ থকা নাছিল ৰাজীৱক প্ৰথম লগ পাইছিলোঁ মই ফোনত যেতিয়া ৰাজীৱৰ ওপৰত এই ধেমাজিৰ ফালে এটা আক্ৰমণ হৈছিল ৰাজীৱৰ গাড়ীত তেতিয়া ৰাজীৱৰ লগত কথা পাতিছিলোঁ সাহস দিছিলোঁ আৰু প্ৰতিবাদ কৰিছিলোঁ দুৰ্বৃত্তক কৰায়ত্ব কৰিবৰ কাৰণে সেইটোৱেই প্ৰথম যোগাযোগ তাৰ পিছৰ পৰা ৰাজীৱে নতুন গীত উলিয়ালে মোলৈ পঠায় ককাইদেউ কেনেকুৱা হৈছে মই মোৰ ফালৰ পৰা ক'ব লগাখিনি তাক কওঁ ভাই হিচাপে বাকী কা আন্দোলনৰ সময়ত আমি ইজনে সিজনক লগ পাইছিলোঁ বিভিন্ন অনুষ্ঠানত সেইখিনিয়ে বাকী খা খবৰ লওঁ গতিকে ৰাজীৱ এজন যোদ্ধা আছিল জাতিটোৰ কাৰণে এজন প্ৰহৰী আছিল আৰু বীৰৰ দৰে তেওঁ গুচি গ'ল গতিকে তেখেতৰ যি বিদায় সেয়া বীৰৰ বিদায় আৰু বীৰক বিদায় জনাবলৈ মই বুলিয়ে নহয় অজস্ৰজন আহিছে গুণমুগ্ধ আহিছে সামগ্ৰিক পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিছে কালিৰ পৰিৱেশ দেখিছে আজিৰ পৰিৱেশ দেখিছে ছ'চিয়েল মিডিয়াত দেখিছে গতিকে এই প্ৰমাণ কৰিছে যে ৰাজীৱে ৰাইজৰ বুকুৰ মাজত ঘৰ সাজিবলৈ সক্ষম হৈছিল এইখিনিয়ে ক'লোঁ ময়ো ভোগালী বিহুৰ বাবে উজনি অসমলৈ আহিছিলোঁ খবৰটো পাই যথেষ্ট মৰ্মাহত আৰু আজি পৰিয়ালক এখন্তেক লগ দিবলৈ আহিলোঁ আৰু ভৱিষ্যতৰ দিনতো পৰিয়ালটোৰ সৈতে যিখিনি থাকিব লাগে কাৰণ ৰাজীৱ বা আমি কিছুমান সমগোত্ৰীয় মানুহ আমিও একেধৰণৰ আমাৰ চিন্তাবোৰ মিলিছিল মনবোৰ মিলিছিল সেইকাৰণে গানবোৰো মিলে গতিকে ৰাজীৱৰ পৰিয়ালৰ ওচৰত নিশ্চয় আমি থাকিম এইখিনিয়ে ক'ম গতিকে প্ৰজাই যিটো মৰ্যাদা দিব লাগে সেয়া দিয়া দেখিলোঁ আমি ইমানখিনিৰ পাছতো আশা কৰিছিলোঁ কালি অন্ততঃ ৰজাঘৰৰ ফালৰ পৰা অন্ততঃ ৰাজ্যিক মৰ্যাদাটো তেখেতক দিয়া উচিত আছিল বুলি অনুভৱ কৰোঁ আৰু মই চৰকাৰলৈ অনুৰোধ জনাম এইখিনি হয়তো আপোনালোকৰ ভুল থাকি গৈছে উৰুকাৰ দিনা আছিল সকলো ব্যস্ত আছিল কেনেবাকৈ থাকি গ'ল চাগে কাৰণ গুৱাহাটীৰ শিল্পীসকলৰ ক্ষেত্ৰত যিমানখিনি খবৰ বাতৰি সোনকালে বিয়পি পৰে এই অসমৰ একদম ইমূৰত আজি শদিয়া গতিকে হয়তো খবৰবোৰ পোৱাটো কাৰোবাৰ পলম হৈছে যি কাৰণতে নহওক ৰাজীৱে ৰাজ্যিক মৰ্যাদাটো পোৱা উচিত আছিল মই সেইটো অনুভৱ কৰোঁ সেইখিনি চৰকাৰৰ ভুল হৈছে বুলি মই ভাবোঁ আৰু বাকী যিসকল শিল্পীৰ ক্ষেত্ৰত পৰিয়াল পৰিজনৰ ভৱিষ্যতৰ কথাটো জড়িত হৈ থাকে কাৰণ এজন শিল্পী উপাৰ্জনৰ একমাত্ৰ পথ হয় গতিকে ৰজাঘৰে অকণমান মৰমৰ দৃষ্টিৰে দয়াৰ দৃষ্টিৰে চাব বুলি অনুৰোধ জনাইছোঁ কাৰণ ৰাজীৱক সদায় ৰাইজৰ পক্ষত থকা মানুহ ৰাইজেইটো ৰজা পাতে গতিকে ৰাইজৰ মৰমৰ আপোন শিল্পী এজনৰ পৰিয়ালটোৰ সৈতে চৰকাৰে অকণমান মৰমৰ দৃষ্টি দিয়ক মই
অসমীয়া জাতীয় জীৱনৰ কাৰণে এটা বৃহৎ ক্ষতি। আজি ভোগালী বিহুৰ দিনটোতে যোৱা উৰুকাৰ দিনত আমাৰ মাজৰ পৰা হেৰাই গ'ল এগৰাকী গণশিল্পী, জনতাৰ শিল্পী আৰু জাতীয়তাবাদী চেতনাৰে সমৃদ্ধ চিন্তা আৰু গানেৰে সমাজক সদায় উদ্বুদ্ধ কৰি থকা এগৰাকী জনশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। যিটো সমগ্ৰ অসমৰ সমাজ জাতীয় জীৱনৰ কাৰণে এটা অতি ভয়াৱহ এটা ডাঙৰ ক্ষতি। আমি এই ক্ষতি কেতিয়াও পূৰণ কৰিব নোৱাৰে, কাৰণ আমি সকলোৱে জানো যে সাধাৰণতে শিল্পীসকলৰ এনেকুৱা কিছু জনতাৰ পক্ষত যিটো কণ্ঠ এইটো ৰুদ্ধ কৰিবৰ কাৰণে চৰকাৰে, শাসকীয় গোষ্ঠীয়ে বিভিন্ন সময়ত প্ৰলোভন, ভয় ভাবুকি খুৱাই তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰে। কিন্তু ৰাজীৱ হদিয়াই কেতিয়াও তেনেকুৱা ধৰণৰ কোনো পৰিৱেশৰ মাজত কেতিয়াও যিটো জনতাৰ যিটো কণ্ঠ, অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ যিটো চিন্তা, জাতীয়তাবাদী যিটো চেতনা কেতিয়াও পৰিহাৰ কৰা নাই। কা বিৰোধী গণ আন্দোলনৰ সময়তো আপুনি সকলোৱে দেখিছে তেনেকে জনতাৰ সন্মুখত থাকি গীত গাই মানুহক উদ্বুদ্ধ কৰিছে আৰু বিভিন্ন সংকটৰ ক্ষণত ৰাইজৰ কাষত আছিল আৰু অন্যায়ৰ বিৰুদ্ধে শক্তিৰে তেওঁ মাত মাতিছিল আৰু গানৰ সকলো চিন্তাত এই বিষয়বোৰে জনতাৰ কথা বতৰাবোৰ, আমাৰ লোক সংস্কৃতিৰ কথাবোৰতো আছেই, তাৰ উপৰিও জনতাৰ মৰ্মবেদনা, অন্যায়, অবিচাৰ আৰু এইবোৰৰ বিৰুদ্ধে মাত মতাৰ যিটো চেতনা গানবোৰত লিখিত হৈ আছিল। গতিকে আজি ক্ষণত মই শিল্পীগৰাকীৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি ভগৱানে তেখেতক এতিয়াও সাহস দিয়ক, যাতে এই যিটো কাল ধুমুহা যিটো আহিছে সেইটো যাতে তেওঁলোকে অতিক্ৰম কৰিব পাৰে। এগৰাকী শিল্পীৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালৰ প্ৰতি যিটো ল'ব লগা দায়িত্ব চৰকাৰে ল'বই লাগিব, কাৰণ আমাৰ সকলোৰে শিল্পী, জনতাৰ শিল্পী, গতিকে তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰ যাতে আহি থাকিব লগা দিনসমূহত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, প্ৰত্যাহ্বানৰ সন্মুখীন নহয়। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বা সাংস্কৃতিক বিভাগ তেওঁলোকে যাতে বিশেষ উদ্যোগ লয়, সংস্থাপনৰ ব্যৱস্থা কৰে, পত্নীক সংস্থাপনৰ ব্যৱস্থা কৰি দি যাতে জীৱন যাত্ৰাটো আগবঢ়াই লৈ যোৱা বাবে যাতে সুচল হয় তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সংস্থাপন দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। ৰাজীৱ হদিয়া গানৰ মানুহ, মাটিৰ শিল্পী, বিপ্লৱী শিল্পী, আমাৰ দাদু আৰু নাই এটা বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। আমি আজি ডুমডুমাত স্থানীয় দল সংগঠনৰ সৈতে শেষ শ্ৰদ্ধাঞ্জলি যদিও জনাইছোঁ, অহাকালিলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাত আমাৰ ভোগালী উৎসৱ আছিল, আমি কেঞ্চেল কৰিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক আছিলে, তেওঁৰ প্ৰতি সন্মান জনাই আমি কেঞ্চেল কৰিছোঁ। আৰু আমি অহাকালিলৈ তিনিচুকীয়া জিলা সমিতিয়ে ৰাজীৱ হদিয়াৰ শেষ সমাপন কাৰ্যসূচীলৈকে আমি যাম। কৃষক মুক্তিৰ পৰিয়াল যাব, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল যাব আৰু আমি খুব এটা মৰ্মাহত দুখী অনুভৱ কৰিছোঁ, কাৰণ তেওঁ আমাৰ দল সংগঠনৰবিলাকৰ সৈতে একেবাৰে পৰিয়ালৰ দৰে আছিল। আমাৰ অনুষ্ঠানবিলাক, আমাৰ সম্পৰ্কবিলাক, আমাৰ আন্দোলনবিলাকত কেতিয়াবা আমি তেওঁক কাটচিত হ'লেও দেখিবলৈকে পাওঁ। তিনিচুকীয়াত শেহতীয়া আন্দোলন এটাতো তেওঁ মাত এষাৰ লগাই আহিছে, যেতিয়া আমাক এৰেষ্ট কৰিছে, একদম ককাই ভাইৰ দৰে সম্পৰ্কবিলাক। তেওঁৰ গানবিলাকত আমি কেতিয়াবা যিখিনি পাব লাগে আমাৰ অসমীয়া মানুহবিলাকে সেই আটাইবিলাক আমি পাই আছিলোঁ। আমি অসমে অপূৰণীয় এটা ক্ষতি হৈছে অসমৰ কাৰণে, শিল্প জগতখনৰ কাৰণে, সাংস্কৃতিক জগতখনৰ কাৰণে। আমি আজিৰ দিনটোত তেখেতক নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ আত্মাই সদ্গতি কামনা কৰক আৰু তেওঁ কণমানি, তেওঁৰ পত্নী উপাসনা, কণমানি ধৃতি দাস, তেওঁলোকৰ আহিব লগা দিনত তেওঁলোক অনুপস্থিতিত যাতে এটা সাহস হৈ, দূৰৰ পৰাই সাহস হৈ যাতে তেওঁলোকৰ সৈতে থাকে, এইকণ আমি কৃষক মুক্তিৰ পৰিয়ালৰ হৈ প্ৰাৰ্থনা কৰিছোঁ।